পপুলেশ্যন আছে তাত হাইয়েষ্ট 24 পৰা 25 জিপিও তাত হ'ব লাগিব, কিন্তু তাত আমি দেখিছোঁ 30 জিপি আৰু আলগাপুৰ কাট্টিজলা সমষ্টিত ইমান পপুলেশ্যন আছে, তাত 200 প্ৰায় 70,000 ভোটাৰ আছে। তাত কিমান পপুলেশ্যন আছে আপোনালোকে দেখিছে। তাৰপিছত আলগাপুৰ কাট্টিজলা সমষ্টিত তাত যিবিলাক জিপি বনিছে তাত 15,000, 13,000, 10,000 পপুলেশ্যন দি তাত জিপি বনিছে। তাত 32 জিপি আৰু হাইলাকান্দি সমষ্টিত 30 জিপি আৰু আলগাপুৰ কাট্টিজলাত ইমান পপুলেশ্যন থাকাৰ পর ইমান ডিষ্টেন্স থাকার পর তাত দুটা ব্লক, এটা মণিপুৰ ব্লক আৰু এটা আলগাপুৰ ব্লক। আমি দাবী জনাইছোঁ যে আলগাপুৰ কাট্টিজলা সমষ্টিত 3টা ব্লক দিব লাগিব, হাইলাকান্দি সমষ্টিত 2টা ব্লক দিয়ক, কাৰণ তাত পপুলেশ্যন যথেষ্ট কম। আৰু আমাৰ দেখিছোঁ যিবিলাক জিপি গঠন হৈছে আমাৰ বলদাবলদি নন্দগ্ৰাম জিপি, তাত 60টা ৰেভিনিউ ভিলেজ থাকাৰ পিছত তাৰ 15 কিলোমিটাৰ ডিষ্টেন্স আৰু ইয়াত কাটাখাল নৈ পাৰ হৈ তাত বেচৰা নামত আৰু এটা জিপিৰ লগত তাত সংযোগ কৰি দিয়া হৈছে আৰু বলদাবলদি জিপিৰ বিলুপ্ত কৰি দিয়া হৈছে। আমি দাবী জনাইছোঁ বলদাবলদি জিপিত থাকিব লাগিব আৰু আমাৰ ঐতিহ্যবাহী শাহাবাদ জিপি তাত বিলুপ্ত কৰা হৈছে, এইটো থাকিব লাগিব আৰু গোৱালিপাৰ ঐতিহ্যবাহী গোৱালিপাৰ জিপি তাত থাকিব লাগিব, নিশ্চিন্তপুৰ জিপি তাৰ জিপি থাকিব লাগিব, চানপুৰ উজানকুবা জিপি তাত থাকিব লাগিব, সৰজপুৰ জিপি থাকিব লাগিব। এইবিলাক ডিমাণ্ড আমি দিছোঁ। আজি দেখিছে আপোনাৰ ইনকুৱাৰী যিজন ডিলিমিটেশ্যনৰ যিজন শুনানিৰ অফিচাৰ এডিচি যিজন দায়িত্বত থকা তেখেত আহিছে, তেখেতে কৈছে যে গাইডলাইন মতো হ'ব, আমাৰ লগত শুনানিত থাকিব, তেখেতে কৰিব। কিন্তু যদি অহা 27 তাৰিখ আমি দেখিছোঁ, যদি আমাৰ এইটো খচৰাটো যে প্ৰকাশ পাইছে এইটো যদি পুনৰ্বহাল কৰা হয় আৰু ফাইনেল লিষ্টে যদি বলদাবলদিত নাম না থাকে, আলগাপুৰ কাট্টিজলাৰ সময়ত 3টা ব্লক না থাকে, এই গোৱালিবাৰ জিপি না থাকে, শাহাবাদ জিপিত না থাকে, তানপুৰ উজানকুবা জিপি না থাকে, শিৱসাংগন জিপি না থাকে, নিশ্চিন্তপুৰ জিপি না থাকে, তাহলে 27 তাৰিখ হাইলাকান্দি জেলা বন্ধ আমি ঘোষণা কৰিম। কাৰণ 27 তাৰিখৰ পিছত আৰু কি কৰিম, কাৰণ ফাইনেল ড্ৰাফ্টটো ওলাই যাব, তাততো আমি আদালত যাব লাগিব। আমি দেখিছোঁ, আমি যেতিয়া সমষ্টি ডিলিমিটেশ্যন হৈছিলোঁ এনেকুৱা পৰিস্থিতি হৈছে আমাৰ হাইলাকান্দিত। ইয়াত আমি দেখিছোঁ যে হাইলাকান্দি আৰু আলগাপুৰ, আজি আপোনালোকে দেখিছে যে 2001 সেন্সাস মতো যে পপুলেশ্যন যে প্যাটার্ন আছে, পার কিলোমিটার যেটো পপুলেশ্যন প্যাটার্ন আছে, তাত হাইলাকান্দি A গ্রেড ডিস্ট্রিক্ট হ'ব লাগে। কিন্তু আমি দেখিছোঁ হাইলাকান্দি সমষ্টিত C গ্রেড আৰু আলগাপুৰ কাট্টিজলা সমষ্টিত A গ্রেড পপুলেশ্যন দি তাত ডিলিমিটেশ্যন কৰা হৈছে। এইটো অগণতান্ত্ৰিক SOP লঙ্ঘন কৰা হৈছে, গণতান্ত্ৰিক সিস্টেমকে মান্যতা দিয়া হোৱা নাই হাইলাকান্দিতে। তাৰ ইয়াৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে দেখিছে হাজাৰ হাজাৰ ৰাইজ একত্ৰিত হৈ ইয়াত আন্দোলনৰ কাৰণত আহিছে। যদিও 27 তাৰিখ যদি ইয়াত ৰেক্টিফাই না কৰা হয়, 27 তাৰিখ পিছত আমি হাইলাকান্দি জেলা বন্ধ ঘোষণা কৰিম।